নমস্কাৰ জিএমটি ডেইলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো ভালে আছে নিশ্চয়, আমিও ভালে আছোঁ বাৰু। পোনপ্ৰথমে আপোনালোকক অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সেয়া বিহু লাগিয়ে আছে আৰু ওচৰতে মানে বিহু পাতিছে, তাত সেয়া মাইক বাজি আছে। বাকী আজি হ'ল গৰু বিহু। আমাৰ ঘৰত যিহেতু গৰু আছেই, আজি বিহুটো আমি কেনেদৰে উদযাপন কৰিলোঁ সেই ভিডিঅ'টোত দেখুৱাবলৈ লৈছোঁ। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। গৰু বিহু ৰাতিপুৱাই এয়া ভতিজাটোৱে দেউতাকৰ লগত চাট বনোৱাত ব্যস্ত। চাৰিটাক বোলে চাৰিটা চাট লাগিব, সেইকাৰণে দেউতাকে এয়া বনাই দিছে আৰু সিহঁতক। ইফালে আকৌ আমি চাটৰ পাচলিখিনি কাটি ল'লোঁ। লাও, বেঙেনা, থেকেৰা, তিয়ঁহ, হালধি এই সকলোখিনি কাটি দিলোঁ। এতিয়া চাৰিওটাই চাট চিলোৱাত লাগিছে। এয়া চাট চিলাই আছে সিহঁতি। মাজে মাজে আকৌ কাজিয়াও চলি আছে। একেলগে থাকিলে কাজিয়াখন চলেই নহয় আৰু। ল'ৰা ছোৱালীকেইটাই চাট চিলোৱা মানে আমি মাহ হালধিখিনি ঠিক কৰি ল'লোঁ। মাহ হালধি আকৌ গৰু নোৱাব লাগিব। এয়া চাট ৰেডি হৈ গ'ল। ইফালে আকৌ মাহ হালধিও পিছা হৈ গ'ল। এতিয়া গৰুক নোৱামগৈ আৰু। এয়া ঘৰত গৰু নোৱাইছোঁ। মই আকৌ এই ডাঙৰ গৰুজনীৰ ওচৰলৈ বৰকৈ যাবলৈ ভয় লাগে, সেইকাৰণে মানুহজনেই নোৱাই দিছে। সেইটো প্ৰথমৰ পোৱালি তাই, এইটো আকৌ এতিয়া বৰ্তমানৰ পোৱালিটো। মই তাকহে অকণমান মানে ওচৰলৈ যাব পাৰোঁ। একো নকৰে বাৰু, তথাপি কিয় জানো ভয় ভয় লাগে অকণমান। ছোৱালীজনীও গৈছে মোক দেখি। তাৰপৰা গৰুক লৈ গ'লোঁ পুখুৰীত গা ধুৱাবলৈ। আগতে বাৰু মানুহে নদীতে গা ধুৱায়, কিন্তু আজিকালি যিহেতু নদীখন এতিয়া আকৌ আমাৰ ওচৰত নাই আৰু পুখুৰীত পানী আছেই, সেইকাৰণে আমি পুখুৰীতে ধুৱাবলৈ নিলোঁ। পুখুৰীৰ পানী দ, গতিকে গৰুজনী ধুৱাবলৈ ভাল হৈছে, পূৰা বুৰ বুৰ গৈছে। ল'ৰা ছোৱালীকেইটাইও মানে গা ধুবলৈ গ'ল, সিহঁতৰ কি যে উৎপাত। এতিয়া গোটেইকেইটা গৰু এটা এটাকৈ নি গা ধুৱাই থকা হৈছে। এতিয়া ইয়াৰ ল'ৰা ছোৱালীকেইটা গোটেই পানীত মানে সাঁতুৰি অৱস্থা নাই আৰু। ইফালে আমি এয়া গৰু গালৈ লাও থেকেৰা মাৰি আছোঁ। এতিয়া সিহঁতক এৰি দিয়া হ'ব আৰু। তাৰপাছত আজি বহুতখিনি নিয়ম যে, এয়া 100 এবিধ শাক খাব লাগে, এয়া বুটলি ল'লোঁ। তাৰপৰা বোলো একেকোবে জাককেইটাও ৰেডি কৰি দিয়া হওক। এয়া জাক গৰুৰ কাৰণে, গৰু গধূলি আহোঁতে বান্ধিব লাগিব। আৰু তাৰপিছত মই এইখিনি পঘা নোৱাই আছোঁ আৰু নাহৰ পাতত এয়া লিখি আছোঁ মহাদেৱক সন্তুষ্ট কৰিবৰ কাৰণে বা অপায় মংগলৰ পৰা ৰক্ষা হ'বৰ কাৰণে।